হাৰমান আৰম্ভ মই যে বেগ লৈ আছো মোৰ বেগটো আৰম্ভ হৈছে হাউচ দা জোচ অকমান What's up guys, welcome back to our YouTube channel JD Vlogs and Adventure. So হৈ গ'ল কান কি কয় মই যেতিয়া ভিডিঅ'টো ৰেকৰ্ড কৰি আছিলোঁ তেতিয়া মই এক্সট্ৰালে মোৰ মাইকটোৱে ৰেকৰ্ড হোৱা বুলি ভাবিছিলোঁ মই চেক কৰা নাছিলোঁ চ' যেতিয়া মই আহি পেলাই চেক কৰোঁ এক্সপৰ্ট কৰি চেক কৰোঁ তেতিয়া দেখোঁ যে কি কয় ভিডিঅ'ৰ কি কয় চাউণ্ডটো ৰেকৰ্ড হোৱা নাই চ' কিবা ফল্ট আছিল চাগে গম নাপালোঁ আৰু মই চেক কৰোঁ যদিকে আগৰ ভিডিঅ'খনত হৈ আছিল চ' ইমান এটা প্ৰব্লেম দিয়া নাছিল মাইকটোৱে চ' বলক ভিডিঅ'টো পাইছোঁ বাৰুতে আৰম্ভ কৰোঁ চ' মিৰ্জাৰ এজনী ফ্ৰেণ্ডে ৰখি আছে মোৰ যিহেতুকে অলপমান পলম হৈছে তাই ফোন মাৰি আছে চ' জল্দি যাওঁ তাক পিক আপ কৰোঁ জল্দি চ' আহি পালোঁ মিৰ্জা ইয়াতে থাকিব লাগে ক'ৰবাত চ' তাইক পিক আপ কৰোঁ আৰু জল্দি যাওঁ এনেই লেট হৈছে চ' পিক আপ কৰিলোঁ চ' বলক যাওঁ এতিয়া জল্দি বেছি পলম নকৰোঁ Are you all my personal dreams? Everything you know is in your mind. পানী বটল লোৱাচোন ফাৰ্ষ্ট প্ৰথমতে পানী বটল ঠাণ্ডা নাই ঠাণ্ডা পানী বটল আমি আহি পালোঁ পাৰ্বতী পাহাৰ চ' উঠাংতেতো আজি ফাটিব যি গৰম দিছে চ' ইয়াৰ আমাৰ ক্লাইম্বিং আৰম্ভ চ' পাহাৰ উঠা আৰম্ভ চাওঁ কিমান দূৰ যাব পাৰে কিমান দূৰ পিছত আৰু নৰা হয় অৱস্থা যদিকে মোৰ পাহাৰত উঠা অভ্যাস আছে মোৰ পাহাৰৰ ওচৰতে ঘৰ এইজনী নাই তাতো আৰু চাওঁ কিমান দূৰ পাৰে জানো এটা সময়ত নৰা হৈ যাব তো বলক লেটছ চি কিমান শক্তি তাই ভৰিত হাৰমান আৰম্ভ কামন হাউচ দা জোচ পাৰিবা মই যে বেগ লৈ আছো মোৰ বেগটো লোৱা হা মই চাওঁ মই বেগ লৈ আছো হা বেগটো 5 কিলো বেছি ৱেট আছে হয় নেকি লোৱা তেজ ওলাই গৈছিস ন ভাইটো শক্তি পাবা এইটো লাল না এইটো লাল এইটো শক্তি পাবা তেজ ওলাই গ'ল ৰুমাল আনিছা সেইটো কিবা দিব লাগিব দেশী ইলাচ বিচাৰোঁ ৰ'বা দেশী ইলাচ পাই গৈছোঁ নেচাৰেল এণ্টিবায়'টিক এইটো নেচাৰেল এণ্টিবায়'টিক এইটো কোৱাচোন নধৰে নধৰে ঠাণ্ডা পৰি যাব ৰখাটো
ধৰিছে অকমান হা অকমান দেখছা এই নকয় ধৰিছে ধৰক দিল ধৰিলে আৰু বিষাই গৈছে টেষ্ট কৰিব নেচাৰেল এণ্টিবায়'টিক হয়তো গোটেই নেচাৰেল এণ্টিবায়'টিক হয় নেকি চাওক ঘামাই অৱস্থা নাই কৈ গ'লে ঘামাই অৱস্থা নাই মোৰ ৰুমাল অনা নাই এইটো আছে লাগিব তুমি নাই না হা কিয় জানিবই লাগে এই ৰ'দত পাৰ উঠালে ঘামাব বুলি মাস্ক আনিব পাৰিছোঁ মই ঠাণ্ডা ষ্টিং খাই একদম ফটোৱা লাগে ঠাণ্ডা মানে নৰ্মেলটো ফ্ৰিজত নহ'লে ষ্টিং খাই লাভ নাই আজি গম পাই গ'লোঁ হা হা অকণমান পাৰিবা এই ৰ'দত নৰাখে হা এই ফাটা আৰম্ভ হৈছে কোৱা হাউচ দ্য জোচ কি হ'ল হাউচ দ্য জোচ উঠা অলপ আগত বহিম অলপ আগত বহিম উঠা উঠা ষ্ট্ৰিং খাই বোলো নোৱাৰা মানুহে ষ্ট্ৰিং খাই উৰি যাব ধৰিছে ডাৱৰী ফালে মিলিব উঠিব ধৰিছে ষ্ট্ৰিং খাই কি হৈছে এনাৰ্জি লৈ আহি গ'ল পালোঁ অকণমান আছে মাতো বেচক গ'লে ভাই মই পাৰিবা মই টানি আছোঁ তোমাক ঐ সি চাহিন পৰি কিনি পৰি অকণমান মাছৰ লগাই দিয়া লম্বা খেলা মই ভাবে ধৰা নাই তলৰ পৰা আৰু পাৰিব পাৰিম মই ইয়াত চেন আছে আছে বতাহ হ'বা ৰ'দ বহিব নালাগে লাগি নধৰিবি অ'কে সেইটোৱে কৈছে ন পাৰিবা পানী খাম পানী হাউচ দ্য জোচ নকোৱা কোৱা হাই ছাৰ এটা চচাই লৈ যাব লাগিব শান্তিমান ধৰি চচাই লৈ যাব লাগিব পালো এতিয়া ৰেষ্ট ল'ম না ভিউটো চাওক না কি মজা কেমেৰাই জাষ্টিফাই কৰিব পাৰিছে নাই বা মজা ভিউ কিন্তু এইটো হ'লে এইটো ফেৰাইলাইজ চচৰাই নিব লাগিব এইটো চচৰাই নিব লাগিব যাওঁতে চচৰাই লৈ যাম দে চ' ষ্ট্ৰিং খাই এনাৰ্জি নাপালে এইবাৰ পানী খাই আছে চাওঁ পানী খাই কিমান এনাৰ্জি পায় খোৱাটোতো দেখুৱা হয়তো আৰু খাইছে ৰাতি মালিচ দিব পাৰিবা আলু আৰু বেছি নাই অলপ আছে অকণমান মই তলত যাম তুমি লাগতে বিষাইছে অকণমান জেগা ফাইনেলি পাই গ'লোঁ ইমান কষ্টৰ মূৰত হয়নে ঘামে অৱস্থা নাই বাহির ঘুরে হোৱানা ঘুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে খাবতি ৰোৱানা প্ৰেমৰ যুত বাসনা
প্ৰেৰণা ইয়াৰে সাৱতি ৰৱানা প্ৰেমৰ জোপাখনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলৈ দেই বাগেৰে দি এইটো বাগৰিব চেষ্টা কৰি আছে তাই বাগৰিব চেষ্টা কৰি আছে এইটো অলপত বাজি আছে কিন্তু তাই বাগৰিব চেষ্টা কৰি আছে বাহ চ' আজিলৈ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু ওচৰত থকা বেলেগ একেবাৰে একেবাৰে নাপাৰিব যাতে আহি থকা ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে চ' ধন্যবাদ জয় আই অসম ঘূৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই ক'তো এনেখন